নমস্কাৰ অসমবাসী ৰাইজক মই মানসে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি গৰু বিহু সকলোলৈকে এটা আহ্বান যে আপোনালোকে সকলো ঘৰৰ ভিতৰত থাকক আৰু ঘৰৰ ভিতৰৰ পৰাই আচলতে বিহু উদযাপন কৰক এটা খুব সুন্দৰ আহ্বান যি কৰোনা ভাইৰাছৰ কাৰণে যি লকডাউন হৈছে লকডাউন সকলোৱে মানক সকলো ঘৰত থাকক আৰু ঘৰত থাকি বিহু উদযাপন কৰক আমি দেখুৱাম আমাৰ ঘৰত কেনেধৰণৰ প্ৰস্তুতি অকণমান পথাৰলৈ ওলাই যাম আৰু গৰুকেইটা খেদিবলৈ এইটো বেলেগ কথা আমি আপোনালোকক দেখুৱাম আমাৰ ঘৰত কিদৰে গৰু বিহুৰ প্ৰস্তুতি চলিছে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মানে এতিয়া আৰু যি পাইছোঁ তাকে চিলাইছোঁ বেঙেনা বেছি আছে আৰু এটাতে 40 টকা আজিকালি বেঙেনা পিচ 20 টকা পাতি দিছে ৰাতিতে ভৰা খাইছে এয়া দেখছে নহয় ৰাইজ এই হ'ব সেইজনক দিয়া হ'ব হ'ব মাজনীক দি দিলোঁ নহয় ফোন দি দে সানি দে অকণমান সৰহকৈ বৰ ধুনীয়াকৈ মাথাটো সানি দে বঢ়িয়া লাও খা বেঙেনা খা লাও খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু মাইনা পচন্দ ভাল লাগিছিলে